পশ্চিম কামাৰপাৰা ড্ৰেগন খেতি ভালেই হৈছে। খৰচ কেনেকুৱা গৈছে আপোনাৰ? 5 লাখৰ ওপৰতে গৈছে। লাভালাভ আছে, প্ৰচুৰ লাভালাভ আছে, কিন্তু খৰচটো প্ৰথমেই, তাৰপিছতে খৰচ কম। 1.5 বিঘা মাটি, ইয়াতে গছ আছে 1800 গছ আছে। প্ৰত্যেকটো গছতে 50 কেজি 40 কেজি এনেকুৱা ফল লাগে। তো ইউটিউবৰ পৰা চাই আমাৰ মনত ধৰিল আৰু ইউটিউবৰ পৰাই এইটো জ্ঞান লাভ কৰিলোঁ। পকা খুঁটিৰ প্ৰয়োজন, কাৰণ এই গছটো আপোনাৰ 20 বছৰৰ পৰা 30 বছৰ লাষ্টিং কৰিব। এই 30 বছৰ ফল দিয়েই থাকিব। এই ইতিমধ্যে বিক্ৰী কৰিলোঁ 10 কেজিমান 12 কেজিমান বিক্ৰী কৰিলোঁ, 200 টকা কেজি আৰু 250 টকা কেজি। মানে এতিয়া বয়স হ'ল, মানে প্ৰথম 5 মাহৰ মূৰতে ফল দেখা দিলে। গছৰ বয়স মুঠতে 5 মাহ। এইটো বেছি ভাল আৰু কষ্ট কম, সেইকাৰণে এই খেতিটো বাছি ল'লোঁ। লাভদায়ক। লাভদায়ক।